লকডাউনৰ ভিতৰত মানে 6 মাহ লকডাউনৰ ভিতৰত আপুনি নিজে লকডাউনৰ ভিতৰত এখন গাড়ী বনালে আৰু আপুনি যে গাড়ী যে বনালে মানে আপোনাৰ কেনেকৈ মানে মনত মানে কেনেকৈ আহিল যে মই গাড়ী বনাম কিবা তই লকডাউনৰ ভিতৰতে মই কৰি যাম বুলি গাড়ীখন বনাই দেখুৱাম মানে সেই ভাৱনাটো ক'ৰ পৰা আহিলে কেনেকুৱা মানে ভাৱনাটো একচুৱেলি সৰুৰ পৰা এখন এটা ইচ্ছা আছিলে যে নিজে এখন গাড়ী যাতে কেনেকৈ কম খৰচত উলিয়াব পাৰোঁ আৰু তেনেকৈ ধৰি লওক লকডাউনত চবফালে কামবিলাক বন্ধ আছিল ভাবিলোঁ যে লকডাউনত ঘৰ এনে থকাতকৈ গাড়ীখন বনাই চাওঁ গাড়ীখন সম্পূৰ্ণকৈ ওলাব পাৰোঁ নে নাই আৰু তেনেকৈ ভাবি মই গাড়ীখনৰ আপোনাৰ হেৰি যোনটো ইঞ্জিনটো কিহৰ হয় এইটো এনেতো গাড়ীখন বাইকৰ ইঞ্জিনটো এনেই ৰানিঙৰ আছিলে নে এনে বেয়া হৈ আছিলে নে কি কৰি আছিলে ৰানিঙৰ আছিলে আপুনি সেইখন মোটামুটি ভাঙি কিনে আপুনি এইখন বনাইছে বাইকখনৰ পৰা গোটেই ইঞ্জিনটো খুলি হয় হয় তাৰ কিছুমান বস্তু লগাব লগা হৈছে বাইকখনত থকা বস্তু কিছুমান আছিলে তাত তেনেকৈ লগাই মেলি মানে গাড়ীখনত লগাই দিলোঁ হয় হয় ইয়াত আপোনাৰ বেলেগে সহায় কৰিছে বেলেগ আন কৰোবাৰ বা নিজৰ কোনোবাই সহায় কৰিছে নে নাই আপুনি অকলে এইখন প্ৰস্তুত কৰি উলিয়াইছে মোৰ তেনেকৈ সহায় নাই ধৰি লওক এয়া আছে ওচৰতে হয় হয় কাকা লাগে হয় হয় কাকাৰ পৰা সহায় পাইছোঁ হয় হয় মই ৰাতি কাম কৰিলে কাকা মাতিলে হয় হয় কাকা মই আৰু ঘৰতে বহিলে ধুনীয়াকৈ কামবিলাক কৰি যায় হয় হয় আপুনি কি ক'ব এইখন যে গাড়ী যে তেওঁ প্ৰস্তুত কৰি উলিয়ালে আপুনি এই ক্ষেত্ৰত কি ক'ব মইতো ধৰক সি যেতিয়া মোক প্ৰথম কয় হয় মই এনেকৈ কাম এটা কৰিব বিচাৰিছোঁ মই তেতিয়া অলপ ভয় খাইছোঁ কাৰণ বোলো যদি বনাব নোৱাৰা তেতিয়াতো এইটো এটা বেয়া কথা হ'ব কৈছে নাই মই বনাব পাৰিম তেতিয়া বোলো যদি বনাব পাৰা তেতিয়াহ'লে তুমি বনোৱা আমি লগত আছোঁ যি কৰিব লাগে আমি কৰি থাকিম তুমি খালি বনোৱা আৰু সি যে গাড়ীখন বনাই উলিয়াৰ পিছত মানে আমি কৰিবলগীয়া একো নাই কিন্তু কথা হ'ল কি তাক আমি এটা ধন্যবাদ দিছোঁ যে তুমি যে এনেকৈ এজন অশিক্ষিত যুৱক বুলিয়ে ক'ব লাগিব তেওঁ শিক্ষা বহুত কমে তথাপিতো যে সি এনেকুৱা এটা মাথা মাৰি পেলাই কামটো কৰাৰ কাৰণে আমি মানে গাঁওবাসীয়ে তেওঁক মানে বহুত ধন্যবাদ দিছোঁ শিক্ষাগতৰ অৰ্হতাৰ ফালৰ পৰা কৰিছে নে এনেই প্ৰেক্টিকেলি আপুনি হেৰি কৰিছে মোৰ গাড়ীখন বনোৱাত তেনেকৈ প্ৰেক্টিকেলি একো নাছিলে এটা মানে কি যেতিয়া ভাবিলোঁ ধৰি লওক গাড়ীখন বনাব পাৰোঁ নে ন সেইটোত ধৰি লওক ভালকৈ তাত মানে চিন্তাটো মানে ভালকৈ কৰিলোঁ যাতে গাড়ীখন বনাই উলিয়ামে বেলেগে যাতে ক'ব নাই তই গাড়ীখন বনাম বুলি কৈ বনাব নোৱাৰিলোঁ সেইটো কাৰণে ভাবিলোঁ মানুহে যি কয় ক'ব কিন্তু মই যিটো কামত হাত দিছোঁ সেইটো কাম কৰিম তেনেকৈ ভাবিলোঁ তেতিয়া আৰু তেওঁ মানে এই গাড়ীখন বনোৱাৰ আগত আৰু এটা কাম কৰিছিল তেওঁ এখন কাঠেদি প্ৰথম ফ্ৰেম বনাই কাঠেদি সি বনাইছিল মানে কি এইখনে ফাৰ্ষ্ট নহয় নেক্সট আগত ইয়াৰ আগত আৰু বনাইছিলে বনাম বুলি পেলাই সি তাৰমানে কাঠেদি বনাই চাইছে যে বস্তুটো কেনেকে কি দিলে বস্তুটো হ'ব নক্সা এটা সি বনাই লৈছে বনাই পেলাই তেওঁ সেইটো বাদ দি পেলাই তেতিয়া এই কামটোত মানে সি কৈছে যে এতিয়া মই পাৰিম এতিয়া মই নক্সাটো সম্পূৰ্ণ মোৰ আইডিয়াত আহি গ'ল এতিয়া মই পাৰিম ঠিক আছে যদি পাৰা তেতিয়াহ'লে আমি আছোঁ লগত মিণ্টু ডেকা তুমি গাড়ীখন যে বনালা এতিয়া আগলৈ মানে কি লক্ষ্য গাড়ীখনক লৈ আগলৈ কি লক্ষ্য তোমাৰ আছে মোৰ আগলৈ লক্ষ্য তেনেকৈ বিশেষ একো নাই মই এতিয়া বনাইছোঁ যোৱাকালি এটা মেচিন বনাই থৈ দিছোঁ যে ঘৰতে কম পইচাত মানে ধৰি লওক 80-90 টকাৰ ভিতৰত কেনেকৈ সৰু কণী হওক যিকোনো কণী ধৰি লওক হাঁহৰ কণী বা চৰাই কণী তেনেকৈ কণীৰ পৰা ধৰি লওক কেনেকৈ পোৱালি উলিয়াব পাৰে তেনেকুৱাকৈ মই এটা প্ৰস্তুত কৰি যোৱাকালি বনাইছোঁ আৰু কণী ভৰাইছোঁ তাত ভৰাই দি এতিয়া মোৰ এটা ভাবি আছোঁ যে অতি সোনকালে খেতি কৰা মানুহবিলাকৰ কাৰণে মানে এটা কম খৰচত ধৰি লওক বস্তু এটা উলিয়াই দিম ধৰি লওক আমাৰ ইয়াত এতিয়া ধান কটা গাড়ী আহে ধান কটা গাড়ীত বিঘাত 1700-1800 লয় মই যিখন বনাম ধৰি লওক তাত যাতে এঘণ্টাত যাতে 3-4 বিঘা ধান কাটিব পাৰে আৰু ধৰি লওক 1 লিটাৰত 2-3 বিঘাকৈ তেনেকৈ যাব পাৰে তেনেকুৱা কম খৰচত মানে এটা বনাম বুলি ভাবিছোঁ গাড়ীখনৰ অল টোটেলি খৰচ কিমানমান পৰিছে মোৰ গাড়ীখনৰ সৰু সুৰাকৈ বস্তু অনা লৈ ধৰি লওক 75,000 টকা বৰ্তমান এতিয়ালৈ গ'লে এতিয়া ধৰ আৰু গাড়ীখনৰ আৰু মেৰামতি কৰিবলৈ আছে গাড়ীখনৰ ধৰি লওক মই এতিয়া যিকেইটা চকা লগাইছোঁ এইকেইটা পুৰণা বাজাজৰ হয় মই এতিয়া গাড়ী চকা আনি থৈ দিছোঁ এইবিলাক চকা লগাব লাগিব আৰু তেনেকৈ ওপৰ বডিটো আছে গ্লাছ আনিছিলোঁ গ্লাছখন ভাগিলে আৰু এতিয়া বেলেগ গ্লাছ আনি থৈছোঁ সেইবিলাক লগাব আছে ধৰি লওক আৰু 10-15 হাজাৰ ভিতৰত গাড়ীখন কমপ্লিট ঠিক আছে
তুমি এনেকৈ বনাই বনাই আগুৱাই যাই থাকা। আগলৈ আমি আছোঁ, ছাপোৰ্ট কৰি থাকিম তোমাক। আপোনালোকক লগ পাই মানে খুবেই ভাল লাগিল আৰু আগলৈ এনেকুৱা তুমি যাতে আৰু ভাল ভাল বস্তু বনাই যাব পৰা তাকে কামনা কৰিলোঁ।